ও ভাই কি হল ভাই 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 কি হল ভাই কি হল Welcome back to my YouTube channel Rongia Tubers আৰু আজি যাই আছো ৰঙিয়া টু ভুটান এটা ব্লগৰ সৈতে আপোনালোকে চাই থাকক আৰু যিমান হেন খোৱাব পাৰো খোৱাম আৰু মোৰ লগত আছে বিকি যোনে বিকিৰ চেনেলটো সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰি দিব এইটো চেনেল এয়াৰ কমৰেড তো সকলোৱে আৰু অলপমান শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰা আৰু লাইক কমেন্ট শ্বেয়াৰ গোটাখিনি কৰি দিয়ক তো গা পা ধুই ওলাই আছো তো গা পা ধুই ললো এতিয়া দুইটাই ফ্ৰেছ এতিয়া যাওঁ কিমান হেনেকি দেখুৱাব পাৰোঁ চাওঁ তো ভিডিঅ'টো চাই থাকক আৰু লগতে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰটো আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু এতিয়া কিবা কামখিনি কৰি দিলোঁ এতিয়া যাব লৈ আছোঁ এতিয়া অলপ বাছ ষ্টেণ্ডত ৰৈ ল'ম তাৰপাছত বিশাল ছুপাৰ মাৰ্কেটত সোমাম তাৰপাছত ডাইৰেক্ট আৰু এতিয়া আহিলোঁ বিশাল ছুপাৰ মাৰ্কেট বস্তু ল'ব লগা আছে বস্তুখিনি লৈ লওঁ বস্তুখিনি লৈ লৈ কি লওঁ তাকে দেখুৱাম ত' ভিডিঅ'টো চাই থাকক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ বহুত কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়া চাওক বিশাল ছুপাৰ মাৰ্কেট খুবেই ধুনীয়া বিশালৰ এটা কথা ক'ব গ'লে ফিডবেক দিব গ'লে বেষ্ট ইজ বেষ্ট মোৰ মতে আপোনালোকৰ মতে ফিডবেকটো কেনেকুৱা হ'ব মই গম নাপাওঁ কিন্তু মোৰ মতে বিশালৰ যিকোনো এটা বস্তুতে ফিডবেক দিব গ'লে বেষ্ট ইজ বেষ্ট আৰু প্ৰাইজো বৰ্তমান ল' আছে বহুতেই ল' তো সেইকাৰণে মই নিজে গোটেইখিনি বিশালতে কৰোঁ বিশালতে শ্বপিং কৰোঁ তো বিশালৰ ফিডবেক ইজ বেষ্ট মোৰ মতে আৰু আমাৰ লগত আছে এয়াৰ কমপ্লেট বিকি ভাই তো এতিয়া আমি যাম গ্ৰ'চাৰী আইটেম আৰু বিশালৰ বস্তুবিলাক খুবেই ভাল লাগে মোৰ বহুতেই ভাল লাগে কিন্তু মই বিশালতে শ্বপিং কৰোঁ আপোনালোকে আহক বিশালত আহক শ্বপিং কৰক আপোনালোকৰ ঘৰখন সজাই তোলক তো ভিডিঅ'টো যদি চাই চাওক প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু আনলৈ শ্বেয়াৰ কৰি দিয়ক আনলৈ শ্বেয়াৰ কৰিলে আমি বহুত উৎসাহ পাওঁ আৰু এটা কমেণ্ট দিয়ক কেনেকুৱা হৈছে ভাল হৈছে বেয়া হৈছে যি হৈছে আমি কমেণ্ট পঢ়োঁ সদায় পঢ়োঁ কমেণ্ট আৰু কমেণ্টটো দি দিয়ক কমেণ্টটো চাই আমি এটা যদি ভুল হৈ আছে সেই ভুলটো শুধৰণি কৰিম আৰু যদি ভাল হৈ আছে তেনে আমি আকৌ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম হৈ গ'ল আৰু এটা কথা কওঁ বিশাল ছুপাৰ মাৰ্কেট ৰঙিয়া গুৱাহাটী নহয় ৰঙিয়া তো ফিডবেক দিবলৈ গ'লে বেষ্ট ইজ বেষ্ট খুবেই ভাল প্ৰডাক্ট আৰু খুবেই ভাল প্ৰাইচ আৰু তাত থকা মানে ছাৰ্ভিচমেন সেনেকৈতো ক'ব পাৰি যে বহুতেই ভাল তো এইখিনিয়ে তো বাই শ্বপিং হৈ গ'ল এতিয়া বাইক ওলাবলৈ যাই আছোঁ বাইকখন ওলাই লওঁ এতিয়া আমি পাৰ হ'লোঁ ৰঙিয়া তিনিআলি ৰেলগেটটো আৰু ৰেলগেটটো পাৰ হৈ আমি এতিয়া গৈ আছোঁ ভূটানৰ ফালে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু লগতে ছাবস্ক্ৰাইবটো আৰু আনলৈ শ্বেয়াৰ কৰি দিয়ক তো ধন্যবাদ পালোঁ আমি মটঙা চক আৰু সেই চাইডত ৰাস্তাটোৰে যাব পাৰি নাগৰিকজুলি আৰু এইফালে যাব পাৰি ভূটান আমি এতিয়া ভূটানৰ ফালে যাম আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিয়ক না কৰা নাই দিয়ক কৰি দিয়কচোন প্লিজ আৰু আমি এই দলংখন পাৰ হৈ কিনে প্ৰথম পাম তামোলপুৰৰ পাৰ্ক এইখন হৈছে তামোলপুৰৰ পাৰ্ক তো আহিব সকলোৱে বহুত ভাল লাগে পাৰ্কখনত আহি কিনে আজি সময় নহ'ল বাৰু বেলেগ দিনে দেখুৱাম আমি পাৰ্কখন
আৰু আমি এতিয়া পালোঁ তামোলপুৰৰ পুৰণ চক। হয়, এইটোৱে আছে তামোলপুৰৰ পুৰণ চক। এই গণেশ মিষ্টন ভাণ্ডাৰ, আৰু মই যিমানে আহোঁ সিমানে ইয়াৰ পৰাই বস্তুবিলাক লওঁ, যি লওঁ। গণেশ মিষ্টন ভাণ্ডাৰ, এইটো হ'ল তামোলপুৰ পুৰণ চকত। ইয়াতে লওঁ আৰু যি ল'ব লগা আছে চবখিনি ইয়াতে লওঁ। ভাই বান্দর সব বান্দর, রাস্তায় রাস্তায় বান্দর। বান্দর মজা লাগছে রে। বান্দর চা না, পোৱালিটো ভাল লাগছিল বান্দৰ। ৰাস্তায় ৰাস্তায় বান্দৰ, মজা লাগিছে। গাইজ, এইটো হৈছে ভূটানৰ যিটো মানে ভূটানে পানী এৰি দিলে পানী আহে, সেইটো হৈছে এইটো নদীৰ নামটো কি আছিল মই নাজানো, কিন্তু এইটো নদীৰ পৰাইহে আমাৰ ফালে পানী আহে, মানে ৰঙিয়া, বৰপেটা, নলবাৰী সেইবিলাকৰ ছাইড এই নদীটোৰহে আহে। চাল দিয়া ল'ৰা, চাৰিচকীয়া নহ'লেও বাইক লৈ ঘূৰা, য'তে ত'তে জিতি কৰি ফুৰা, আমি ভাই গাঁৱলীয়া ল'ৰা। টকা পইচা নাই শক্তি, কৰিবলৈ আছে মনত ভক্তি, যুক্তি তৰ্ক চুক্তি